নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 38 হয় আৰু এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে তাৰ কাষত ওলোৱা বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰৰ অংশত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল মুৰ্গীয়ে কণী দিয়ে আৰু গৰুৱে গাখীৰ দিয়ে, এনেকুৱা সেইটো কি বস্তু যিটোৱে নেকি দুয়োটা বস্তুৱে দিয়ে, কণী আৰু গাখীৰ দুয়োটা দিয়ে? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে দোকানী। হয় বন্ধুসকল, এই সাঁথৰটোৰ শুদ্ধ উত্তৰ বহুকেইজনে দিছে। তাৰে প্ৰথম দুজন হৈছে দিলীপ বড়ো আৰু মণ্টু বৰুৱা। তেওঁলোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত এনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। তো বন্ধুসকল, ব'লক আজি এই বিশেষ সাঁথৰৰ শিতানটোলৈ আগবাঢ়োঁ। বন্ধুসকল, আপোনালোকলৈ থকা প্ৰথমটো সাঁথৰ হৈছে সেইটো এনেকুৱা কি বস্তু যিটো নেকি দিনত থাকে কিন্তু ৰাতি নাথাকে? বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰটো দি চাবচোন, নিশ্চয় ভাল লাগিব। আৰু আপোনালোকৰ সময় 5 ছেকেণ্ড আৰম্ভ হৈছে। যদি এই 5 ছেকেণ্ডত আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰ কৰিব নোৱাৰে বা বিচাৰিব নোৱাৰে তেনেহ'লে ভিডিঅ'টো পজ কৰিও আপোনালোকে উত্তৰটো বিচাৰিব পাৰিব। ইয়াৰ উত্তৰটো হৈছে দিনৰ পোহৰ। হয় বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2 লৈ। এইটো এনেকুৱা কি যিটো নেকি সকলোৱে দেখে কিন্তু চকু মেলি দিলে নাইকিয়া হৈ দিয়ে? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে সপোন। হয় বন্ধুসকল, সপোনটো সকলোৱে দেখে কিন্তু যেতিয়া চকু মেলি দিয়া হয় তেতিয়া সপোন নেদেখে বা সপোনটো নাইকিয়া হৈ যায়। বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3 লৈ। বন্ধুসকল, সেইটো এনেকুৱা কি বস্তু যিটো নেকি পানী পালে মৰি যায়? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। এইটো হৈছে পিয়াহ। হয় বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4 লৈ। বন্ধুসকল, এইখন ফটোত কোনটো অমিল আছে? হয় বন্ধুসকল, আপোনালোকে বিচাৰক। যদি সময়ৰ আৰু প্ৰয়োজন হয় তেনেহ'লে ভিডিঅ'টো পজ কৰি হ'লেও বিচাৰক। আৰু আপোনালোকে কেইটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিলে বা কেইটা সাঁথৰৰ এনচাৰ দিব পাৰিলে সেইটো কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, এইখন ছবিত এইটো অমিল আছে। বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 5। এইটো আপোনালোকে অমিল বিচাৰিব লাগিব। বন্ধুসকল, এইখন ফটোত কোনটো অমিল আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, এইখন ফটোত এইডোখৰত অমিল আছে। বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে। বন্ধুসকল, যদি পৰা নাই তেনেহ'লে আকৌ আগৰ ফটোখন চাওক আৰু এতিয়াৰ ফটোখন চাওক। অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ দিশে আগবাঢ়ো ব'লক। বন্ধুসকল, এইখন ফটোত কোনটো ঠাইত অমিল আছে? বন্ধুসকল, এই অমিলটো আপোনালোকে কমেণ্ট কৰি জনাব। অহা খণ্ডত মই প্ৰথম শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।